Hello everyone. আজি ওলাইছো ভিডিও শুট কৰিবলৈ। এবাৰে লগত লৈ লৈছো বিশাখা, সৌফালে ভন্টি আহিছে। এতিয়া আমি যাও নৈ পাৰলে। তাতে মই শুট কৰিম। ৰ'দটো গুছিয়ে গ'ল তথাপিও যিমানখিনি পাৰো কৰোগে আৰু। আমাৰ দেৰি হৈ গ'ল। একদম ষ্টেণ্ড লৈ লৈছো। এইটো মানে ষ্টেণ্ড লৈছো হেৰি কাৰণে, লাইটৰ কাৰণে, যেহেতু ৰ'দটো গুছি গ'ল যে সেইকাৰণে। বলক এতিয়া আমাৰ লগত দেখাই দে ভিডিওটো আৰম্ভ কৰো। কোনফালে যায়? ইয়াতে আমি এতিয়া ভিডিও শুট কৰিম। পালোহিয়ে মানে এয়া একদম বহি কিতাপ লৈ আহিছো লগত। যা একো কৰা এইটো এনেকে হাফকে লওঁ দেই। ৰেডি ৰখাই থৈ দে। একো নাই কৰা। ৰেডি। Oh my God! Wow! গতিকে প্ৰতিখন বিহু মঞ্চৰ কাষতে আমি আপোনালোকৰ টোপনি আহিলে টোপনি ভাঙিবলৈ আমি সাজু থাকিম চানাৰ ঘুগুনি বনাই দিবলৈ। ধন্যবাদ। এয়া আমি আহিছিলো নদীৰ ফালে, কিন্তু বহুত গধূলি হৈ গ'ল, আমাৰ অহা টাইমটো নিমিলিলে। এতিয়া শ্বুট মানে আন্ধাৰ হৈ গ'ল। আমি মানে শ্বুট কৰিছিলো কিন্তু মানে বহুত আন্ধাৰ হৈ গ'ল। সেইকাৰণে কাইলৈ আকৌ এবাৰ কৰিম বুলি আমাৰ ভাবিছো। শ্বুটিংটো আধৰুৱা হৈ গ'ল। কাইলৈ আকৌ আহিব লাগিব, টাইম মানে মিলাই মেলি। সময় কৰিলো যদিও মানে পুৰা আন্ধাৰ আন্ধাৰ হৈছে, ভাল নালাগিব ন, সেইটো কাৰণে আজি মানে কেনচেল কৰি দিম বুলি ভাবিছো। কাইলৈ কৰিম আকৌ ভালকে। এতিয়া আমি ঘৰলৈ যাওঁতে বহুত আন্ধাৰ হ'ল। এইফালে হাতী ওলাই কেতিয়াবা সোনকালে পলাই যাওঁ। নহয় কেতিয়াবা নহয় জানো, আজিকালি সন্ধিয়া ওলাই আছে কিন্তু ফৰেষ্ট কেম্প কাইলৈ আমি ভালকে দেখাব পাৰিম ন নদীত। The next day. হেল্ল' এভৰিৱান, কি খবৰ? আজি ছেকেণ্ড ডে। কালি ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু আন্ধাৰ হৈ যোৱাৰ কাৰণে কমপ্লিট কৰিব নোৱাৰিলোঁ। আজি দ্বিতীয় দিনাহে আজি ফাইনেল ৰিজাল্টটো কমপ্লিট কৰিম। তো কি হয় এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁগৈ, বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু বাকী ভিডিঅ' আপোনালোকে দেখি পাই থাকিব। तो चलिए शुरू करते हैं। নমস্কাৰ। আগন্তুক 2025 বৰ্ষৰ অতিথি চিনেমা আমাৰ সকলো ধৰ্মৰ ৰঙালী বিহুতে আমি সাজু হৈছোঁ। এখন নহয় আমি সাজু হৈছো বুলি কবি ন। নমস্কাৰ। চানা ঘুগুনি চাহ পিঠা এনেকে কবি অকল চানা ঘুগুনি চাহ পিঠা। ধৰিলে বুলি নকবি হা। আমি আপোনালোকক লগ পাম বুলি আশা থাকিল। হ'ব আমাৰ ওচৰৰ পাজৰ দেই। গতিকে প্ৰতিখন বিহু মঞ্চৰ কাষতে আমি আপোনালোকক আমাৰ দোকানত লগ পাম বুলি আশা থাকিল। ৰীল বনাই শেষ হৈ গ'ল। ৰীল মানে নহয় আৰু ভিডিঅ' বনালোঁ। ৰীলে ন চবেই বনালোঁ। কালি যিহেতু আধৰুৱা হৈ গৈছিলে, আজি সম্পূৰ্ণ কৰিলোঁহি ফাইনেলি। তাৰপিছত আজিও গধূলিয়ে হ'ল, খাই বৈ লওঁ পটাপট। এয়া মেগী বনালে বিশাখাই, এয়া চাহ খাই লওঁ আৰু পটাপট যাওঁ ঘৰলৈ। গধূলি হ'ল, একদম আন্ধাৰ হৈ গ'ল। পটাপট খাই লওঁ আৰু যাওঁ নে কি?
আৰু এই কেক বনাব আছে কেকৰ অৰ্ডাৰ এটা আছে আৰু মোৰ সেইটো কাৰণে কাইলৈ বাৰ্থডে আছে বোলে ন ওচৰতে বাই বাই আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ মানে ষ্টাৰ্টটো মানে কম কৰা হ'ল আৰু হয়নে আৰম্ভণি মানে বেছি দেখুওৱা নহ'ল এতিয়া তথাপিও মানে যিমানখিনি পাৰোঁ দেখালোঁ আৰু আজিলৈ ইমানতে ভিডিঅ' বনাওঁতে আমাৰ টাইম গ'ল ভিডিঅ' কৰা নহ'ল তেনেকৈ আৰু গম পাইছে মানে ওৱান শ্বটত কেতিয়াও সম্পূৰ্ণ নহয় এটা ভিডিঅ' কৰোঁতে আমাৰ 2 ঘণ্টা পাৰ হৈছে চাগে বহুতেই লাগিছে বিহাইণ্ড দ্য চিন দিম বাৰু আৰু চাই থাকিব আপোনালোকে বাই বাই